মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ 4.1 অনুশীলনীৰ যিবোৰ প্ৰশ্ন উত্তৰ আছে এই গোটেইখিনি আলোচনা কৰিম আৰু যিবোৰ ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব পাৰে এই গোটেইখিনি আলোচনা কৰিম। লগতে এইটো চেপ্টাৰৰ যিখিনি MCQ আছে এইখিনিও আলোচনা কৰিম। কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এই গোটেইখিনি আলোচনা কৰিম। গতিকে আমি আৰম্ভ কৰিছোঁ কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 1ত আছে তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা। আমি জানি যে দ্বিঘাত সমীকৰণ হ'বলৈ কি হ'ব লাগিব, দ্বিঘাত সমীকৰণ হ'বলৈ ax² + bx + c = 0 আৰ্হি হ'ব লাগিব। যদি এইটো আৰ্হিত থাকে তেন্তে আমি ক'ম যে এইটো এটা দ্বিঘাত সমীকৰণ হয়, আৰু যদি নাথাকে তেন্তে আমি ক'ম যে দ্বিঘাত সমীকৰণ নহয়। কুৱেশ্যন নম্বৰ 1 সলিউশ্যন কৰিম। a + b হোল স্কোয়াৰ ফৰ্মুলাত পৰিছে, গতিকে আমি এইটো a + b হোল স্কোয়াৰ ফৰ্মুলাত মানে ভাঙি দিম। ভাঙিলে কি হ'ব, x² + 2 × a মানে x × b, b মানে 1 + b², b মানে 1, 1² ইকুৱেল 2ৰে এইটো একবাৰ পূৰণ হৈ আছে, এইটো একবাৰ পূৰণ হৈ আছে। 2 আৰু x পূৰণ কৰিলে 2x - 2 আৰু 3 পূৰণ কৰিলে কি হ'ব 6। গতিকে x থকাৰ টাৰ্মবিলাক মই একেলগে কৰিম আৰু সংখ্যাৰ থকাবিলাক একেলগে কৰিম। x² + 2x1, এতিয়া 2x হ'ব +1² 1 ইকুৱেল 2x - 6। তো যদি মই x থকাটো এফালে কৰোঁ আৰু এটা কাম কৰোঁ, ইয়াতে যিহেতু প্লাছ আছে এইফালে প্লাছ আছে, ইকুৱেল আৰু এফালে এইটো আৰু এইটো কি হৈ যাব, কাটাকাটি হৈ যাব। থাকিব কি x² + 1, 6x কিন্তু মাইনাছত আছে, এইফালে আহিলে কি হ'ব +6 ইকুৱেল কি হ'ব 0 ইকুৱেল কি হ'ব x² + 1 আৰু 6 প্লাছ কৰিলে কি হ'ব 7 ইকুৱেল 0। মানে এইটো কি হয় x² + bx + c ইকুৱেল 0 আৰ্হি। গতিকে ই এটা কি হ'ব, দ্বিঘাত সমীকৰণ হ'ব। দ্বিঘাত সমীকৰণ হ'ব। এতিয়া কুৱেশ্যন নম্বৰ 2টো আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 2ত কি আছে, x² + -2x ইকুৱেল -2 3 - x। এইটো যদি মই এইটোৰে এইটো পূৰণ কৰি দিওঁ কি হ'ব, x² - 2x ইকুৱেল -2 আৰু -2 × 3 কৰিলে কি হ'ব -6, মাইনাছে প্লাছ 2 আৰু x পূৰণ কৰিলে 2x। এতিয়া 2x এইফালে প্লাছ এইফালে আহিলে কি হ'ব মাইনাছ, মানে x² - 2x এইটো মাইনাছ কি হ'ব 2x ইকুৱেল কি হ'ব -6। এইটো যদি মই প্লাছ কৰোঁ মানে x² মাইনাছ কি হ'ব 2x আৰু 2x কি হ'ব -4x ইকুৱেল কি হ'ব -6। এইটো 6টো এইফালে আনো কি হ'ব x² - 4x আৰু এইটো যিহেতু -6 আছে এইফালে আহিলে কি হ'ব +6 ইকুৱেল কি হ'ব 0। আৰু এইটো যিহেতু ax² + bx + c ইকুৱেল 0 আৰ্হিৰ গতিকে ই এটা কি হ'ব, দ্বিঘাত সমীকৰণ হ'ব। দ্বিঘাত সমীকৰণ কি হ'ব। এতিয়া আমি কুৱেশ্যন নম্বৰ 3টো আলোচনা কৰিম, মানে ৰোমান 3ত কি আছে, x - 2 x + 1 ইকুৱেল কি হ'ব x - 1 x প্লাছ কি হ'ব 3। মানে এই xটো এইটো দুবাৰ এইটোৰে পূৰণ হ'ব, 2ৰে এইটোৰে পূৰণ হ'ব, xটো এইটো দুটা 1 আৰু এই দুটাক। আমি কেনেকৈ কৰিম, x এই দুটাক পূৰণ মানে x + 1, 2 -2ৰে এইখিনি -2 x + 1 ইকুৱেল কি হ'ব x এইটো দুটাৰে হ'ব x + 3, -1 আছে যিহেতু -1ৰে কি হ'ব x + 3। এতিয়া আমি যদি পূৰণ কৰোঁ কি হ'ব, x আৰু x পূৰণ কৰিলে x² প্লাছ x আৰু 1 কৰিলে x - 2 আৰু x কৰিলে 2x মাইনাছে প্লাছে -2 1 গুণ 2
ইকুৱেল এক্স আৰু এক্স পূৰণ কৰিলে এক্স স্কুৱেৰ প্লাছ এক্স আৰু 3 পূৰণ কৰিলে 3x মাইনাছ 1 আৰু এক্স পূৰণ কৰিলে এক্স আৰু মাইনাছৰ প্লাছৰ মাইনাছ আৰু 1 3 থাকিব কি এক্স স্কুৱেৰ থকা টাৰ্মবিলাক কাটা কাটি যাব ইয়াতে এক্স স্কুৱেৰ ইয়াতে এক্স ইয়াতে প্লাছ কাটা কাটি থাকিল কি আমাৰ মাইনাছ প্লাছ এক্স আৰু মাইনাছ 2x এটা কি হ'ব মাইনাছ 1x হ'ব মাইনাছ 2 হ'ব ইকুৱেল কি হ'ব 3x আৰু x মানে ইয়াতে 2x মাইনাছ কি হ'ব 3 x থকাগিলা মই এফালে কৰোঁ তাৰ যদি মই হেৰি কৰোঁ 2x যদি এফালে আনো কি হ'ব x মাইনাছ কি হ'ব 2x ইকুৱেল তো মাইনাছ 3 এইটো যদি 2 আছে এফালে মাইনাছ এফালে গ'লে কি হ'ব প্লাছ 2 এটা কি হ'ব মাইনাছ 3x ইকুৱেল কি হ'ব মাইনাছ 3 আৰু প্লাছ 2 মানে মাইনাছ 1 তুমি এফালে আনো কি হ'ব মাইনাছ 3x প্লাছ কি হ'ব 1 ইকুৱেল 0 আৰু এইটো যিহেতু ax স্কুৱেৰ প্লাছ bx প্লাছ c আর হিট কি নাই গতিকে কি হ'ব গতিকে ই এটা দ্বিঘাত সমীকৰণ নহয়